নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অনলাইন আধাৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰি। তাৰ বাবে আমি এটি ৱেবছাইটলৈ যাব লাগিব। ৱেবছাইটটো হৈছে uidai.gov.in। তাত গৈ আপোনালোকে তলৰ ফালে এটা অপশ্যন পাব, ডাউনলোড আধাৰ। ডাউনলোড আধাৰ ক্লিক কৰক। ডাউনলোড আধাৰ ক্লিক কৰাৰ পিছত আপোনালোকৰ এটা নতুন পেজ খোল খাব। সেই পেজটোৰ প্ৰথমতে থাকিব আপোনালোকৰ ইম্পৰ্টেণ্ট নোট এটা আছে। ইম্পৰ্টেণ্ট নোটটো পঢ়িব। ইম্পৰ্টেণ্ট নোটটোত আছে যে আপোনালোকৰ যিখন আধাৰ কাৰ্ডৰ PDF ফাইল ডাউনলোড হ'ব, সেই PDF ফাইলটো পাছৱৰ্ড প্ৰটেক্টেড। পাছৱৰ্ডটো 8টা ডিজিটৰ হয়। তাৰে প্ৰথম 4টা কেৰেক্টাৰ হৈছে আপোনাৰ নামৰ প্ৰথম 4টা লেটাৰ কেপিটেল লেটাৰত, আৰু আপোনাৰ জন্ম চনটো। এতিয়া আহোঁ আধাৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰি। তাৰ বাবে প্ৰথমটো অপশ্যন হৈছে আই হেভ আধাৰ VID এনৰলমেণ্ট ID। যদি আপোনালোকৰ আধাৰ নম্বৰটো পাইছে তেতিয়াহ'লে ইয়াত আই হেভ আধাৰত ক্লিক কৰক, আৰু যদি পোৱা নাই তেতিয়াহ'লে এনৰলমেণ্ট ID ক্লিক কৰক। চিলেক্ট কৰা প্ৰিফাৰেঞ্চ ৰেগুলাৰ আধাৰ, মাস্ক আধাৰ। সদায় ৰেগুলাৰ আধাৰত ক্লিক কৰিব। মাস্ক আধাৰ যদি ক্লিক কৰি ডাউনলোড কৰে তেতিয়াহ'লে আপোনাৰ আধাৰৰ যিটো 12টা ডিজিটৰ আধাৰ নম্বৰ থাকিব, সেই আধাৰ নম্বৰৰ প্ৰথম 8টা ডিজিট মাস্ক হৈ আহিব। সেয়ে ৰেগুলাৰ আধাৰত ক্লিক কৰিব। নেক্সট আহিল এনৰলমেণ্ট ID। এনৰলমেণ্ট IDটো আপোনালোকৰ যিখন একনলেজমেণ্ট কপি পাইছিলে আধাৰ কাৰ্ড এপ্লাই কৰাৰ সময়ত, সেই একনলেজমেণ্ট কপিত থাকিব। তাৰে আপোনালোকে এনৰলমেণ্ট IDটো টাইপ কৰক। নেক্সটটোত আছে আপোনাৰ ডেট আৰু টাইমটো টাইপ কৰক। নেক্সট আপুনি এতিয়া আপোনাৰ নামটো টাইপ কৰি দিয়ক, আৰু ইয়াত পিন কোডটো। নেক্সট ইয়াত থকা কোডটো, চিকিউৰিটি কোডটো এণ্টাৰ কৰি দিয়ক। ইয়াত কনফাৰ্মত ক্লিক কৰক। এতিয়া আপোনালোকৰ মোবাইললৈকে আপোনালোকৰ OTPটো যাব। OTPটো ইয়াত টাইপ কৰি দিব। OTPটো টাইপ কৰি ডাউনলোড আধাৰত ক্লিক কৰিব। আধাৰ কাৰ্ডৰ এতিয়া ছেভ কৰি দিয়ক য'ত আপুনি ছেভ কৰিব বিচাৰিছে। আপোনালোকৰ আধাৰ কাৰ্ড ডাউনলোড হৈ গ'ল। আগতে কৈছিলোঁ যে আপোনালোকৰ যিটো আধাৰৰ PDF ফাইল থাকিব, সেই PDF ফাইলটো পাছৱৰ্ড প্ৰটেক্টেড। পাছৱৰ্ডটো আপোনালোকৰ নামৰ প্ৰথম 4টা লেটাৰ কেপিটেল লেটাৰত, আৰু আপোনাৰ জন্ম চনটো আপোনালোকৰ পাছৱৰ্ড, এই 8টা ডিজিটৰ পাছৱৰ্ড। ধন্যবাদ বন্ধুসকল। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।